Hey guys, স্বাগতম টু দীপজ্যোতি ব্লগছ। মই আহিলো আজি নলবাৰীত মামাহঁতৰ ঘৰত। মই আৰু গাহৰি খাব ইচ্ছা গেল। বাবুদাদাক ক'লোঁ কি বাবুদাদা ব'লা অলপ গাহৰি লৈ আহোঁ। বাবুদাদাই ক'লাক ব'লাতে আজি গাহৰি এটা পাৰ্টি কৰি দিওঁ আৰু বাবুদাদাই বাইকখন ওলাইছি যাওঁ আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকিব দেই। এয়া যাই আছোঁ আমি নলবাৰী টাউন। আহি পালোঁ আমি মাংসৰ দোকান। ইয়াতে মাংস কাটব দিছোঁ। কাটি আছে আমাৰ কাৰণে ওজন জুখি আছে আৰু এয়া হল কাটি আছে। কাটি লৈ পেলাই যাওঁ আৰু যাই পেলাই বনাব লাগিব। মাংস কটা হ'ল, কাটি পেলাই এইবিলাক বঢ়িয়াকৈ পেকিং কৰি এতিয়া ঘৰত দি গৈছোঁ আৰু ইয়াত ঘৰ আহি পালোঁ। মামী বনাই আছে বঢ়িয়া কৰি। ফাৰ্ষ্ট বইল কৰি ল'ব লাগে দিয়ক গাহৰি মাংস। আমাৰ বইল কৰি মামী বঢ়িয়াকৈ বনাই আছে। এই গাইছ মাংস বনাই আছে মামী। এতিয়া বোলে ৰহুন নাই, ইয়াতে বস্তিৰ পৰা উঘলি নিব দিছে। তাকে উঘলিব যাই আছোঁ, চাই থাকিব আপোনালোকে দেই। বেৰাখন গুচাই লওঁ বাৰু। এই ওচৰতে ৰ'ব, চোতালৰ কাষতে, বেছি দূৰত নহয়। তেতিয়া মই দিনত মই পানী দিছিলোঁ গধূলি। মামী বাবুদাদাই ক'লাক কি তুমি তাৰ পৰা লৈ আহা, পানী যি দিছিলা তাৰ পৰা একদম উঘলি পেলাই লৈ আহিবা। তাকে উঘলি এইবিলাক ৰহুন এই লাষ্টৰ পৰা উঘলি নিব দিছে। এই কুকুৰটোও মাকছে মোক নতুন দেখা পাইছি না, ভুকি আছে। এই ঘৰৰ খেতি থাকিলে এই এটা ভাল, কিন্তু বস্তু নাই উঘলি লৈ আহ। এইবাৰ উঘলি নিব দিছে ৰ'ব। ক'ৰ পাই নিওঁ এইটোৱে নিওঁ ৰ'ব। ৰহুন বা হৈছে না নাই, ঐ নামন হৈছে। এই এটা নিওঁ, ৰহুন হবা ধৰছি চাওকচোন। ৰহুন হবা ধৰছি মাত্ৰ। ললো, এতিয়া যাওঁ। এইবিলাক গোটেই বহুত এই আপোনালোকে কেমেৰাত ভালকৈ ধৰিব পৰা নাই। এই দুনিয়াৰ মানে আৰু ৰহুন আৰু এইবিলাক মাছতে শাক দিছে, শাক বেহাৰ শাক, আৰু ইয়াতেও আছে বেহাৰ শাক। এইবিলাক ৰহুনে গোটেই চোতালৰ কাষতে, দূৰত নহয়। আৰু কি কয়, ঘৰৰ খেতি থাকিলে এটা ভাল, মাংস কেৰাহীত বহিছে, ৰহুন নাই, লৈ আহ উঘলি। মজা, এয়াই মজা। খেতি কৰিলে এয়াই মজা। চাৰিওফালে ভিডিঅ'টো কমপ্লিট। মামী ফ্ৰাই কৰি আছে, বাগনা ভাজি। আৰু ইহঁতৰ এটা ফ্ৰিজ আনছি ৰ'ব, চাওঁ কি আছে বাৰু। কি আছে ইয়াতে, নাৰিকল, পানীৰ বটল, বাগনা চাগনা আছে। আৰু ইয়াতে কি আছে, একো নাই, এতিয়া একো নাই। টিভি চলি আছে ইয়াতে। সিহঁতৰ ছাগাল ধ্যান দিছে ৰ'ব, দেখি আছোঁ। এই চানাকেইটাই গাখীৰ খাই আছে। 3টা চানা হৈছে, এটাই গাখীৰ খাই আছে, খুন্দে চাওকচোন।